পালন কৰি আমি 12 বজাৰ পৰা আমি নিজৰ ধৰ্ণা পালন কৰিছোঁ। এই 3 দিনত যদি আমাক তেওঁলোকে একো সঁহাৰি নজনায়, আমাৰ মে' 23 তাৰিখৰ পৰা আমাৰ মাহ যোৱা ধৰ্মঘট হ'ব। তেতিয়া আমি কেন্দ্ৰ আমাৰ চলোৱা নহ'ব। আমি কোনেও আমাৰ মোবাইল আমাৰ অ'পেন কৰিব নোৱাৰিব আৰু অন্যান্য আমাৰ যি কাম আছে আমাক কোনেও কৰিব নোৱাৰিব। আমাক এতিয়া যিটো শাস্তি দিছে আমাৰ অংগনবাদী, আমাৰ ৱৰ্কাৰ আৰু হেল্পাৰ, যি শাস্তি দিছে চৰকাৰে আমাক BLOৰ পৰা NRCৰ পৰা এতিয়া আয়ুষ্মান কাৰ্ড আমাক বহাগ বিহুৰ আগে আগে নতুন কাপোৰ পিন্ধিব পাৰিব বুলি এটা মানুহৰ আয়ুষ্মান কাৰ্ডত 10 টকাকৈ দিয়াৰ প্ৰলোভন দেখালে। সেই সূত্ৰে আমাৰ কৰ্মীয়ে ৰাতি 9 বজালৈকে এই কামত নিয়োগ হ'ল। ঘৰৰ গালি শপনি খায়ো আমাৰ যিহেতু আমাৰ প্ৰথম উদ্দেশ্য আছিলে আমাক 4 ঘণ্টাহে আমি কাম কৰিব লাগে। এতিয়া আমাৰ 4 ঘণ্টাটো বাদ দিয়ক, আমি নন ষ্টপ আমি মোবাইল অ'পেন কৰি ৰাখিব লাগিব। আমি মোবাইলত কিবা আহিছে নি আমি চাব লাগিব। আমি ডেইলি আমি আমাৰ নিজৰ কাম কৰি থাকিব লাগিব। গতিকে আমাৰ আজি পৰ্যন্ত আমি কোনো সঁহাৰি নাপালোঁ। আমাৰ বিধানসভাতো বহুত বিধায়কে আমাক ইয়াক মাননি দিয়া কথাটো ক'লে, কিন্তু আমাৰ নিজৰ মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ আমাৰ মন্ত্ৰীগৰাকী মহিলা যদিও আমাক কথাবোৰ নাপালে। গতিকে আমাক কোনো সহায় নজনালে। তেওঁ অকল এটা কথাই কয়, আমি মডেল চেণ্টাৰ দিছোঁ। ঠিক আছে, আমি মডেল চেণ্টাৰ দিয়াটো বেয়া পোৱা নাই, কিন্তু এটা 25 লাখ টকীয়া মডেল চেণ্টাৰ যদি নিদি গোটেই অসমত যিমান অংগনবাড়ী কেন্দ্ৰ আছে সেই কেন্দ্ৰবিলাক একটা উন্নত মানদণ্ড কৰি দিয়া হ'লে কোনোবা সেইটো বেয়া পালাহে নেকি? এটা 25 লাখ টকীয়া কেন্দ্ৰ দি কাষটা কেন্দ্ৰ একদম জৰাজীৰ্ণ অৱস্থা, সেই কেন্দ্ৰটোলৈ ছাত্ৰ ছাত্ৰী নিবনে আৰু আমাৰ কেন্দ্ৰটোলৈ আনিব? গতিকে সমান পৰ্যায়ত দিব লাগিছিলে। মডেল চেণ্টাৰটো হোৱাত কি কথাটো বুজালে সেই কথাটো? আমি সেই কথাটো আজিলৈকে বুজি নাপালোঁ। মডেল চেণ্টাৰটো সদায় দিয়া কথা কয় আৰু বহুতো সমস্যাত আমি ভুগি আছোঁ। এতিয়া আমাৰ ওজনৰ ক্ষেত্ৰতো এটা শিশু ওজন কমিলে আমি কৰ্মী আৰু সহায়িকা আমাক খুব হাজবেণ্ড কৰে। কিন্তু এই ওজনৰ ক্ষেত্ৰত চাওক আপোনালোকে, আমি ওজনটো আমি নকমাওঁ, কিন্তু এতিয়া খাদ্য যোগান ধৰে। বছৰটো 365 দিন থাকে, আমি 100 দিন আমি খাদ্য খুৱাব লাগে। আৰু এটা শিশু এগেইনষ্টত দিয়ে কি 7 টকা 28 পইচা। 7 টকা 28 পইচা এটা শিশু বৃদ্ধি হ'ব নেকি? আৰু গৰ্ভৱতী মাতৃগৰাকীয়ে মটৰ চাউলকেইটা খাই সুস্থ সবল সন্তান জন্ম দিব নেকি? তেওঁলোকে ঘৰত সুষম খাদ্য খোৱাৰ কাৰণেতো এইটো অৱস্থা হৈছে, ভাল সন্তান জন্ম দিছে। কিন্তু আগত চাওকচোন, আমাৰ এতিয়া যে ইমান এনেকুৱা হৈছে, আগতো তেনেকুৱা ইমান কম ওজনৰ শিশু নাই। এতিয়া আমি এটা শিশু পৰ্যাপ্ত পৰিমাণে 12 টকা হওক 10 টকা হওক এনেকুৱা এটা শিশুৰ প্ৰতি নিৰ্ধাৰিত কৰিব লাগে।